আৰু এয়া পুৱাৰ ভাগত দেখিছে ডিব্ৰুগড় যান-জঁটৰ সমস্যা কেনেধৰণৰ সৃষ্টি হৈছে। এয়া আপোনালোকে দেখিব পাইছে কিমান যান-জঁট লাগিছে চাওকচোন আপোনালোকে। আৰু যিহেতু আজি 7 তাৰিখৰ পৰা স্কুলবিলাকৰ সময় 10 বজা কৰিলে ডিব্ৰুগড়, আৰু সেইকাৰণে এনেধৰণৰ যান-জঁটৰ সৃষ্টি হৈছে। আৰু দেখিছে এয়া, আৰু যিহেতু কালিয়ে ঘোষণা কৰিলে যে 10 বজা স্কুল খুলিব, কিন্তু ইয়াত দেখিছেনে ট্ৰেফিকৰ কোনো মানুহ নাই দেখিছেনে। কিন্তু কালিয়ে ইয়াত স্কুলবিলাক যিহেতু দেখিছে তেওঁলোকে কোন কোন ঠাইত স্কুল আছে জানে তেওঁলোকে, কিন্তু ক'ত কেনেধৰণৰ ট্ৰেফিক আচলতে দিব লাগে সেই ব্যৱস্থাটো তেওঁলোকে ট্ৰেফিকৰ ফালৰ পৰা কোনো ব্যৱস্থাই কৰা হোৱা নাই দেখিছেনে আপোনালোকে। এয়া দেখিছে তাৰ বাবে ইয়াত যান-জঁটৰ সৃষ্টি হৈছে। আৰু 10 বজালৈকে ইয়াত দেখিছেনে ল'ৰাবিলাক স্কুল পাবলৈ সক্ষম হোৱা নাই এই যান-জঁটৰ কাৰণে। আৰু ইয়াত যদি ইমাৰ্জেঞ্চি কোনোবা পেচেণ্টো আহে তেনেহ'লে কি অৱস্থা হ'ব আপুনি নিজে চাওকচোন, কিমান দীঘল লাইন চাওকচোন আপোনালোকে ফালে। আৰু যিহেতু ঠাণ্ডা এইকেইদিন বেছি পৰিছে সেয়েহে স্কুলৰ সময়সূচী 10 বজাত কৈছিলে। আৰু আগতে স্কুলবিলাক প্ৰায় কিছুমান 8টা কিছুমান 7:45 এনেধৰণৰ আছিল, প্ৰায় 15 মিনিট 20 মিনিট আগা পিছা আছিল, সেইকাৰণে যান-জঁটৰ সৃষ্টি খুব কম হৈছিল। আৰু এতিয়া যিহেতু সময়সূচী 10 বজাৰ পৰা কৰি দিলে ঠাণ্ডাৰ কাৰণে জিলা প্ৰশাসনৰ ফালৰ পৰা, সেয়েহে এনেধৰণৰ যান-জঁটৰ সৃষ্টি হৈছে। আৰু যিসমূহ ঠাইত স্কুল আছে সেই স্কুলৰ সন্মুখবিলাকৰ এনেধৰণে আচলতে যান-জঁটে ভৰি পৰিছে দেখিছেনে। আৰু ইয়াত যদি মানুহ কোনো পেচেণ্ট যদি আহে ইমাৰ্জেঞ্চি যাবলৈ ৰাস্তা নাই। আৰু যিসমূহ ঠাইত স্কুলসমূহ আছে সেই স্কুল থকা ঠাই চাৰিআলিবিলাকত আচলতে ট্ৰেফিকৰ ব্যৱস্থা কৰিব লাগিছিলে। যান-বাহন ব্যৱস্থাটো আছে কিহৰ কাৰণে আচলতে এইসমূহ যদি নিয়ন্ত্ৰণ কৰিব নোৱাৰে, আৰু বেছি সময় নালাগে, খুব বেছি আধা ঘণ্টা সময় যদি তেওঁলোকে এইবিলাকত ডিউটি দিয়ে আচলতে তেওঁলোকে এইবিলাক যান-জঁটৰ ইমান সমস্যা নাহে। তেওঁলোকে এই ব্যৱস্থাটো কালিয়ে কৰিব লাগিছিলে, ড্ৰয়িং আগতে কালিয়ে কৰিব লাগিছিলে আচলতে কোনফালে যান-বাহনখিনি কেনেধৰণে কি ব্যৱস্থা কৰিব সেইখিনি আচলতে কৰিব লাগে। তেওঁলোকে সেই ব্যৱস্থাটো নকৰাৰ ফলত আজি এনেধৰণৰ যান-জঁটৰ সমস্যা আহি পৰিছে আচলতে। এয়া দেখিছে আপোনাৰ কিমান দীঘল লাইন, আপোনাৰ ভাবিব নোৱাৰি মানে আপোনাৰ দীঘল লাইন। আৰু স্কুলৰ ল'ৰাবিলাক গাড়ীতে আছে, মানে যাব পৰা নাই, স্কুল পোৱাগৈ নাই। সময়ত যে 10 বজাত সময়ত উপস্থিত হ'ব নোৱাৰিব আচলতে ল'ৰাবিলাক, কাৰণ তেওঁলোকে এইধৰণে যদি গৈ থাকে কোন ঠাইত পাবগৈ কওকচোন, স্কুল কেতিয়া পাবগৈ নিজে চিন্তা কৰক। 10 বাজি গৈ বৰ্তমানলৈকে, কিন্তু এতিয়ালৈকে গাড়ীসমূহ এনেকৈ যান-জঁটৰ সৃষ্টি হৈ আছে। আৰু যিহেতু স্কুলবিলাকৰ সময়সূচী একেটা টাইমতে হৈ গ'ল, সেয়ে কিন্তু এই যান-জঁট সমস্যাটো যান-বাহন আৰক্ষীৰ তৰফৰ পৰা যদি অলপ চাই দিলেহেঁতেন তেতিয়া কিন্তু ভিৰটো কমিলেহেঁতেন। আৰু যিসমূহ স্কুলৰ ধৰক ল'ৰা থৈ গ'ল তেওঁলোকক যদি ধৰক কোনোবা ৰাস্তা যদি ওলাবলগীয়া হৈছে তেওঁলোকক অলপ ৰখাই যদি বাকী যি হ'ল স্কুললৈ যোৱা ছাত্ৰ ছাত্ৰী আছে তেওঁলোকক যদি সোনকালে পঠিয়ালেহেঁতেন, সেনেকুৱা ধৰণৰ ব্যৱস্থা আচলতে কৰিব লাগিছিলে। এতিয়া এই মেইন ৰাস্তাটোত যিহেতু স্কুললৈ গৈ থকা ল'ৰাবোৰক যদি সোনকালে পঠিয়াই দিয়ে গাড়ীবিলাক, তেতিয়াতো ভিৰটো কমি যায় আচলতে। এই ধৰক যোনফালৰ পৰা স্কুলৰ ল'ৰা থৈ আহিলে সেইবিলাকক ৰখাই দিয়ে যদি, তেনেধৰণৰ ব্যৱস্থা আচলতে কৰিব লাগিছিলে। এনেকুৱা ব্যৱস্থা কৰা নাই কাৰণে আজি এনেধৰণৰ যান-জঁটৰ সমস্যা আহি পৰিছে। আৰু বাকী কোন কোন ঠাইত এনেধৰণৰ যান-জঁটৰ সমস্যা হৈছে আপোনালোকে জনাবচোন কমেণ্টত। এয়া দেখিছে বৰ্তমানলৈকে, আৰু ট্ৰেফিক আহি পালেহি বৰ্তমান। এয়া দেখিছে বৰ্তমান আহি কিমান সময় পিছত আহি পৰিছে আচলতে, আগতে আহিব লাগিছিলে তেওঁলোকে ব্যৱস্থা কৰিব লাগিছিলে এয়া। আৰু এতিয়া অহাৰ পিছত চাওক এই ছাইডবিলাক চাওক কিমান ধুনীয়া খোল খাই গৈছে, চাওক আপোনালোকে চাওক। অথনি কেনেধৰণৰ যান-জঁটৰ সমস্যা হৈছিলে আৰু এতিয়া কেনেধৰণৰ খুলি গৈছে দিছে, ধুনীয়াকৈ যাব পাৰিছে এতিয়া দিছে গাড়ীবিলাক, যেনেকৈ হ'লেও আহিব ধুনীয়াকৈ পাৰিছে। এয়া দিছে আকৌ এইফালেও লাগি গ'ল। আৰু মানুহবিলাকৰো ভুল আছে, কি হ'ল তেওঁলোকে নিজৰখনহে যাব লাগে তেনেধৰণে ভাবি লয় আচলতে। তেওঁলোকে মনতে ভাবিলে যে মোৰখনহে আগত যাব লাগে। বাইকবিলাকতো ক'বই নালাগে, বাইকবিলাকেতো একদম যোনফালে তোফালে সোমোৱাই হ'লেও ৰাস্তাবিলাক ব্লক কৰি দিয়ে আচলতে। আৰু অ'টোবিলাকো আছে তেনেধৰণে, সকলোৱে দুখ আছে আচলতে ইয়াত।